হেল্ল' ফ্ৰেণ্ড, কেনেকুৱা খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে আপোনালোকৰ। আশা কৰোঁ আপোনালোক ভালে আছে। তো মোৰ সকলো ইউটিউব ফেমিলিলৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰাৰ বাবে, ইমানখিনি আগুৱাই যাবলৈ সাহস দিয়াৰ বাবে। তো বহুত দিন মই আপোনালোকৰ ওচৰত ভিডিঅ' অনা নাই, আপোনালোকে বেয়া নাপাব। কাৰণ আজি মোৰ এইকেইদিন মোৰ অলপ অসুবিধা চলি আছে, কাৰণ মই ভিডিঅ' বনাব সময় পোৱা নাই। তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ভিডিঅ' এৰিবও পৰা নাই। তো আজি ভাবিলোঁ কি ইমান দিন ভিডিঅ' আপলোড কৰা নাই যদি, আজি এটা ঘৰতে পাৰ্টি হ'ব। তো সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ দেখুৱাওঁ, জাষ্ট অলপ দেখুৱাওঁ বুলি ভাবিলোঁ। আজি পাৰ্টিটো কি হয়, মোৰ ভতিজাজনীৰ বাৰ্থডে হয়। তো তাৰ কাৰণে বাৰ্থডে চেলিব্ৰেট কৰিব যেতিয়া, মই আপোনালোকক চিম্পুল অলপ দেখুৱাম। হয়তো মই ইমান ভালদৰে দেখুৱাব নোৱাৰিব পাৰোঁ, কাৰণ অলপ বিজি থাকিব লাগিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাওক। আৰু হয়তো মই ভিডিঅ'টোৰ মাজত মই কথা ক'ব নোৱাৰিব পাৰোঁ, কাৰণ বহুতো মানুহ আছে। আৰু তেনেকুৱা যদি মই কথা কওঁ নিজক মোৰ কি হয়, একো নাই, বেয়া নালাগে, কিন্তু মোৰ লাজ লাগে। তো মানুহৰ আগত মই বেছি কথা ক'ব নোৱাৰোঁ, কাৰণে লাজ লাগে। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব, ঠিক আছে? ব'লক এতিয়া ভিডিঅ'টো মাজলৈ যাওঁ। তেনে অকণমান চাওঁ। আহি আছো নবক দেই ঘৰতে। দুখন না
এটা দেখুৱাই দিছোঁ। আৰু লাষ্ট টাইমত এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰেণ্ট গুচি গ'ল। কাৰণ মই ভিডিঅ' মানে বনাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল আৰু ৰুমৰ ভিতৰত আছিলে, আমাৰ ৰুমটো আন্ধাৰ হৈ পৰিলে। তো কোনো কথা নহয়। তো লাষ্ট মই শেষ কৰিলোঁ ভিডিঅ'টো, ইমানেই আছিলে চিম্পুল, অকণমান আপোনালোকক দেখুৱালোঁ। আৰু যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেনেহ'লে লাহে লাহে আপোনালোকক পুনৰ বেলেগ ভিডিঅ' আপলোড দিবলৈ মই নিশ্চয় চেষ্টা কৰিম আৰু ৰেগুলাৰ দিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ বহুতেই মোক কমেণ্ট কৰিছিলে কিয় তুমি ইমান ধুনীয়াকৈ ভিডিঅ' বনোৱা, কিন্তু লাষ্টত তুমি কিয় ভিডিঅ' ৰেগুলাৰ আপলোড নকৰা সেই বুলি সুধিছিলে। কিন্তু মই বহুত বিজি থাকোঁ, ইটো কৰিয়ে থাকোঁ। যিহেতু ঘৰত এজনী বোৱাৰী হ'লেতো বহুতখিনি কাম থাকে, কাম বন কৰি পেলাই আৰু সময় নিমিলেগৈ। ভিডিঅ' বনাই ভিডিঅ' এডিট কৰি ভিডিঅ' আপলোড কৰিবলৈ সময় নহয়গৈ। তো সেইকাৰণে মই নোৱাৰোঁ। তো বেয়া নাপাব, আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আৰু ইমানতে মই সমাপ্ত কৰিছোঁ ভিডিঅ'টো। বাই বাই।